পোনপ্ৰথমে আজিৰ ইংৰাজী নৱবৰ্ষৰ 31 তাৰিখ 2021 প্ৰেছ মিডিয়া পেপাৰ মিডিয়া সকলোৱে মোৰ শুভেচ্ছা থাকিল। আজি ইয়াত উপস্থিত হৈ আমাক সহযোগ কৰাৰ কাৰণে অশেষ ধন্যবাদ। আৰু লগতে বিটিআৰবাসী অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ যিহেতু অহাকালিৰ পৰা শুভাৰম্ভ 2022 চন, ইয়াৰে মোৰ আন্তৰিক শুভেচ্ছাৰ লগতে সকলো কুশলে আৰু মংগলে থাকে, ইয়াৰে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ যাতে প্ৰতিগৰাকী লোকে ভালেই থাকে এই নতুন বছৰখনত। আজি প্ৰেছ মিট কৰাৰ উদ্দেশ্যটো হ'ল আমাৰ PGCL পাৱাৰ গ্ৰিড কৰ্পোৰেশ্যন ইণ্ডিয়া লিমিটেড কোম্পানীটোৱে আমাৰ হাই ভল্টেজ ট্ৰেন্সমিশ্যন লাইন অসম ভিত্তি আকৌ BTC ভিত্তিত টানি লৈ গৈছে। আপোনাৰ বিশ্বনাথ চাৰিআলি টু আগ্ৰা UP এই ট্ৰেন্সমিশ্যন লাইনত আমাৰ বহুত ক্ষতিগ্ৰস্ত কৰিছে আমাৰ লেণ্ড অনাৰ্ছবিলাকক বা আমাৰ বহুত কৃষক বন্ধুসকলক, দুখীয়া কৃষকসকলৰ প্ৰতি আমাৰ যিটো আমাৰ প্ৰাপ্য ক্ষতিপূৰণ পাব লাগিছিলে সেই ক্ষতিপূৰণৰ পৰা আমাক বঞ্চিত কৰিছে। বঞ্চিত কৰাৰ বিতং তথ্যটো মই কিছুমান দাঙি ধৰিব খুজিছোঁ। ইয়াৰ আগতে মই কৈ ল'ব বিচাৰিছোঁ। ঘটনাটো হৈছিলে 2014-15 বৰ্ষত পাৱাৰ গ্ৰিড কৰ্পোৰেশ্যন ইণ্ডিয়া লিমিটেড কোম্পানীটোৱে এই ট্ৰেন্সমিশ্যন লাইনখন আৰম্ভ কৰিছিলে। ইয়াত হয় একেদৰে আমাক কোনো নটিচ বা জাননী নিদিয়াকৈ একেদৰে আহি পেলাই প্ৰথমতে ফাউণ্ডেশ্যনৰ কামত টাৱাৰ খুঁটি বহোৱাৰ কাৰণে মাটিটো খুন্দিছিলে। তাৰ বিনিময়ত আমাক কিছু খুন্দাৰ পাছত কিছুমান আমাক নটিচ দি দিছিলে যে এইখিনি টাৱাৰ লোকেশ্যনৰ কাৰণে বা ট্ৰেন্সমিশ্যন লাইনৰ কাৰণে আপোনালোকে যিটো ক্ষতি হৈছে মাটিটো অলপ আপোনালোকৰ মাটিটো যাব, ইয়াৰ বিনিময়ত আপোনালোকে অলপ টকা পাব। সেইবুলি আমাক এই অজুহাতটো দেখাই মেলি কাক কিমান পইচা দিব বা নিদিব ইয়াৰ কোনো তথ্য প্ৰমাণ পাতি নাছিলে। বা ইয়াক ক'ব গ'লে আমাৰ যিটো ৰাজহ বিভাগ, আমাৰ যিটো লেণ্ডৰ অনাৰশ্বিপ হ'ল ৰাজহ বিভাগ, এই ৰাজহ বিভাগ বা ৰাজহ চক্ৰটো কোনো ইয়াত কোনো এটা জৰীপ কৰিছে বা ৰাজহ চক্ৰৰ দ্বাৰা যে ইয়াত জৰীপ কৰিব লাগিছিলে, ইয়াত কোনো এটা ভাল ব্যৱস্থা কৰা নাছিলে। এইটো দুৰ্ভাগ্যজনক যে আমাক যে এই যে তলৰ মানুহবিলাকক এইখিনিৰ পৰা আমাক বঞ্চিত কৰিছে। অতি দুৰ্ভাগ্যজনক আমাৰ প্ৰশাসন, অতি দুৰ্ভাগ্যজনক আমাৰ BTC প্ৰশাসন। এই ব্যৱস্থাটো আমাৰ যে অধিকাৰ, প্ৰাপ্য অধিকাৰ কি বঞ্চিত কৰিব লাগে। হয়, কম্পেনশ্যন নিদিয়া বুলি আমি নকওঁ, কম্পেনশ্যন দিয়াৰ ক্ষেত্ৰত বহুত খেলি মেলি কৰিছে। যেতিয়া টাৱাৰটো খুন্দিছিলে কিছু পৰিমাণে আমাক খুঁটি খুন্দাৰ কাৰণে অকল ছাৰ্ফেচ ডেমেজ, ক্ৰপ ডেমেজ হিচাপত ধৰি পেলাই কিছু আমাক সংখ্যক পইচা দি দিছে। কিন্তু এইটো দিয়াৰ ক্ষেত্ৰতো কোনো ইয়াত সমান আমাক কৰা নাই, সমান মৰ্যাদা দিয়া নাই। কোনোবাক দিছে বেছিকৈ, কোনোবাক দিছে কমকৈ। ইয়াত কোনো এটা নিৰ্দিষ্ট এটা নিৰ্দিষ্ট ৰেট বা নিৰ্দিষ্ট এটা ক্ষতি হিচাপত আমাক আদায় দিয়া নাছিলে। আজি কথাটো হ'ল ইয়াত আমাৰ মাটি সম্পত্তি, গছ গছনি, ঘৰ দুৱাৰ ক'ব গ'লে আমাৰ ইয়াত বহুত সম্পত্তি বিনষ্ট কৰিছে বা নষ্ট হৈছে। কিন্তু
আমি বহুতবাৰ মানে কাকতি মিনতি কৰিছিল, প্ৰশাসনক জনাইছিল বা মেমৰেণ্ডাম পৰ্যন্ত আমি স্মাৰকপত্ৰ পৰ্যন্ত আমি দিয়া হৈছিল, উপায়ুক্ত মহোদয়বিলাকক, চাৰ্কেল অফিচাৰবিলাকক বা BTC কৰ্তৃপক্ষকো আমি দিয়া হৈছিলে। কিন্তু দুৰ্ভাগ্যজনক যে আমাক কোনো এটা মানে ভাল আমাৰ স্মাৰকপত্ৰ দিয়াৰ এগেইনষ্টত যে আমাক মানে কোনো এটা মানে ভাল পদক্ষেপ বা আলোচনাৰ কাৰণে যে মাতিব লাগিছিলে, সেইবিলাকো আমাক কোনো মানে সহায় জনা নাই, মানে ভাল পদক্ষেপ আমি এই প্ৰশাসনৰ দ্বাৰা আমি নাপালোঁ। আজি কথাটো হ'ল ইয়াত মানে আগত যোৱা পৰহি আমাৰ বিধি ৰাজহ চক্ৰ অন্তৰ্গত পূব 2 নং বলদি ৰেভিনিউ ভিলেজ নাংদৰবাৰী গাঁওখনত ইয়াত আকৌ পাৱাৰ গ্ৰীড কৰ্পৰেশ্যনে কিছুমান ইয়াত মানে আকৌ মানে কাম কৰিবলৈ আহিছিলে মানে ট্ৰেপিং গছ-গছনি ট্ৰেপিং কৰিবলৈ আহিছিলে, কিন্তু সেই ট্ৰেপিং কৰাত আমি বাধা দিছিলোঁ। কিয়নো বাধা দিছিলোঁ যে আমাক ক্ষতিপূৰণ দিয়া নাই, উচিত ক্ষতিপূৰণ দিয়া নাই। কেনেকৈ উচিত ক্ষতিপূৰণ দিয়া নাই, ইয়াৰ বিতং তথ্যটো আমি সদৰি কৰিব বিচাৰিছোঁ। বিতং তথ্যটো এই বস্তুটো আমাৰ ক'ব গ'লে এইটো এই যে পাৱাৰ গ্ৰীডৰ পৰাই পোৱা, পাৱাৰ গ্ৰীডৰ পৰাই পোৱা এখেতসকলে কৰিছে কি, সি কৰিছে জিৰাডৰ যিটো খেলি মেলি, জিৰাডৰ গছ-গছনিৰ ক্ষেত্ৰত যিটো মানে নিৰ্ধাৰিত কৰি দিয়াৰ এটা মানে আপোনাৰ ৰাজহ ডিষ্ট্ৰিক্ট চাৰ্কেল ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা যিটো মানে এটা নিৰ্ধাৰিত এটা ফিক্স ৰেট থাকে, এই ৰেটৰ দ্বাৰা আমাক মানে ক্ষতিপূৰণ দিব লাগিছিলে, এই ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থাটো কৰিব লাগিছিলে। কিন্তু সেই বস্তুটো এখেতসকলে কৰা নাই। এখেতসকলে নিজাববীয়াকৈ কি ৰেট বনাইছে না কিহত ভিত্তিত ৰেট বনাই আনি পেলাই আমাক মানে ক্ষতিপূৰণ দি দিছে, সেইটো আমি গম নাপাওঁ। পিছত দি দিয়াৰ পিছত আকৌ মানে সিহঁত মানে কি বুলি কৰিছে, ইয়াতো মানে এটা বস্তু যিটো মানে আমাৰ উচিত ক্ষতিপূৰণ পাব লাগিছিলে গছ-গছনিৰ ক্ষেত্ৰত, সেইটো কি কৰিছিলে, আমি পাবলগীয়া ক্ষতিপূৰণৰ পৰা গছ-গছনি কাটিং কৰা বা চাইটিং কৰাৰ নামত একেলগে 30% ডিডাকশ্যন কৰি ৰাখিছিলে। পিছতে আমি গম পালোঁ যে এই 30% ডিডাকশ্যন কৰি ৰাখিছিল। এই ডিডাকশ্যন কৰা পইচাটো এতিয়া এখেতসকলে এতিয়া দিবৰ কাৰণে ব্যৱস্থা কৰিছিলে, কিন্তু দেখা পালোঁ যে ইয়াত বহুত বিসংগতি আছে। কেনেকৈ বিসংগতি, যে এজন অমুক মানুহক চাপ'জ অমুক মানুহ মানুহজনক এটা তামোলৰ গাছটো যিটো মানে ফল ধৰা তামোলৰ গাছ, ইয়াত এখেতসকলে কি দিছে, 5,500 টকা দি দিছে, 5,500 টকা। আৰু সেই বি মানুহ বা চি ডি মানুহজনক কি দিছে, এখেতসকলে 6,000 টকাকৈ দি দিছে। এইটো মানে ফুড বিয়াৰিঙৰ ক্ষেত্ৰত। আকৌ ইয়াত মানে যিটো মানে মিডিয়াম তামোল গাছৰ ৰেট, মিডিয়াম তামোল গাছৰ ৰেট, ইয়াত এখেতসকলে কি কৰিছে, কিছুমানক দিছে 450 টকা, কিছুমানক দিছে 843 টকা, কিছুমানক দিছে 1,000 টকা। এইটো কি মানুহ হয়? সকলো সমান নহয় জানো মানুহ? কিছুমানক ভাল চকুৰে চাইছে, কিছুমানক কুকুৰ মেকুৰীৰ নিচিনা চাইছে। এইটো কি, এইটো প্ৰশাসন ব্যৱস্থা নেকি? প্ৰশাসন ব্যৱস্থা এনেকুৱা হ'ব লাগে নেকি? এই কথাটো যদি আমি ক'বলৈ যায়, পাৱাৰ গ্ৰীডৰ কোনো ভুল নাই, এখেতসকলে ঠিকেই কৰিছে। এইটো হ'ল আমাৰ চিৰাং DC মহোদয়ৰ কথা, এইটো ভাষণ তথ্য সহকাৰে আমি দেখুৱাই দিলোঁ। চিৰাং DC মহোদয়, আপুনি শুনিছে শুনা নাই? আপুনি শুনক কথাটো, যদি আপুনি শুনিছে চাবা। আমি যদি এলিগেশ্যন আনে আপোনালোকৰ সেইটো মানে একো নহয়, এইটো আপোনালোকৰে দোষ, কোম্পানীৰ কোনো দোষ নাই, আপোনালোকে লোৱা নাই, বা দোষটো আপোনালোকে কৰিছে। এখেতসকলে পইচা দি দিছিলে, কম্পেনশ্যন দি দিছিলে। কম্পেনশ্যন কেনেকৈ দি দিছিলে, এতিয়া তথ্য সহকাৰে আপুনি ইনকুৱাৰী কৰক। আমিতো দাবী কৰিছিলে ইনকুৱাৰী কৰিব লাগে বুলি। ইনকুৱাৰী নকৰাকৈ আপুনি কেনেকৈ গম পালে পাৱাৰ গ্ৰীডে সঠিক কাম কৰিছে বুলি? কেনেকৈ গম পালে?
এইটো একেবাৰে আপুনি মানে হয় আমাৰ ৰাজহুৱা টেক্সৰ পৰা আপুনি পে'মেণ্ট পায় আমাৰ ৰাজহুৱা টেক্সৰ পৰা আপোনালোকে পে'মেণ্ট পায় তথাপি আপোনালোকে ই প্ৰশাসন ব্যৱস্থা যন্ত্ৰটো কি কৰে মানুহক ডমিনেট কৰি পেলাই জনসাধাৰণক ডমিনেট কৰি পেলাই এই পাৱাৰ গ্ৰিডৰ পক্ষত আপোনালোকে লাগি থাকে থিয় দি থাকে এইটো নীতি নাকি আপোনালোকৰ এইটো নীতি বুলি এইটো ল নাকি আপোনালোকৰ লটো এইটো কোৱা নাই লটো এইটো কোৱা নাই আপোনালোকে হয় চাব লাগিছিলে আপুনি কৈছিলে ডিচি মহোদয় আপুনি কৈছিলে ফাৰ্ষ্ট টাইম যেতিয়া আপোনাৰ ওচৰত গৈছিলে আমি আপোনাক এটা স্মাৰক পত্ৰ দিছিলে সেই স্মাৰক পত্ৰৰ ভিত্তিত আপুনি আমাক আলোচনাৰ কাৰণে আমাক মাতিছিল হয় আমি ভাবিছিলোঁ আমাৰ এইবাৰৰ ডিচি মহোদয়ে বহুত ভাল আশা কৰিছিল আপোনাৰ পৰা কিন্তু ভাল পদক্ষেপ ল'ব বুলি আমি আশা কৰিছিলোঁ পিছত আপুনি এডিচিৰ নেতৃত্বত শৰ্মা এডিচিৰ নেতৃত্বত সেই ট্ৰাইপাৰ্টিক টকটো আমাৰ লগত মানে বহাই দি দিলে পিছত সেই শৰ্মা এডিচি ছাৰে আমাৰ পক্ষে কোনো মানে আমাক মানে ভালকৈ কথা ক'বলৈ নিদিলে আমাৰ পক্ষত কোনো থিয় নিদিলে বৰঞ্চ এখেতসকলে মোকো ডাঙৰ কথা হয় আমি পাব্লিকৰ লগত আছোঁ আমি পাব্লিকৰ কাৰণে কাম কৰিবলৈ ইয়াত আহিছোঁ পিছত এই কথাটো যোৱা এই ট্ৰাইপাৰ্টিক টকটো হৈছিলে নৱেম্বৰ মাহৰ 17 তাৰিখে এই ট্ৰাইপাৰ্টিক টকত আমি উত্থাপন কৰিছিলোঁ কিছুমান বিষয় উত্থাপন কৰিছিলোঁ ইয়াত হ'ল আমি 4টামান বিষয় উত্থাপন কৰিছিলোঁ যে আমাৰ যিটো মানে জিৰাটত ইয়াত মানে আপোনালোকে মানে ইয়াত ডিছক্ৰিমিনেচি কৰিছে খেলি মেলি কৰিছে এইটো আপোনালোকে মানে চাই দিব লাগে আকৌ লগতে এটা কথাটো হ'ল যিটো মানে আমাৰ লাইনৰ তলেদি কিছুমান মানুহৰ বহুত ঘৰ ক্ষতি হৈছে বা লাইনৰ তলতে ঘৰ আছে যাৰ মাটি নাই 1 কঠা বা আধা বিঘাই মাটি ইয়াতে এইখন মাটিতে ইয়াৰ বাৰী এইখনতে ঘৰ তেতিয়াহ'লে সেইজন মানুহজন আল্টিমেটলি লেণ্ডলেছ হোমলেছ হ'ব না নাই এইবিলাকৰ ক্ষেত্ৰত কি ব্যৱস্থা কৰিব ইহঁত এই বস্তুটো আমি উত্থাপন কৰিছিলোঁ যে এইবিলাক আপোনালোকে আমাৰ বিজনেছ চাইকেলৰ অন্তৰ্গত এনেকুৱা কমচে কম বিজনেছ চাইকেলৰ অন্তৰ্গতে কমচে কম 22-24 জন ফেমিলি আছে আপোনালোকে এইটো এটা মানে ইনভেষ্টিগেশ্যন কৰি পেলাই এইটো মানে চোৱা চিতা কৰি পেলাই ব্যৱস্থা কৰি দিয়ক কম্পেনচেশ্যনৰ কাৰণে এই বস্তু আমি উত্থাপন কৰিছিলোঁ তাৰপিছত এই বস্তুত এইটো হয় ইনভেষ্টিগেশ্যন কৰিম বুলি কৈছিলে এইটো ইনভেষ্টিগেশ্যন কৰিব বুলি পিছত ইনভেষ্টিগেশ্যনৰ নামত কি কৰিলে একো নকৰিলে আমাক প্ৰতাৰণাহে কৰিলে পিছত আমি ইয়াৰ আকৌ এটা মানে আনিছিলে এটা আমি কৈছিলে যে 220 লাইনখনে যিটো মানে চালাকাটি ৰঙিয়া ট্ৰেন্সমিশ্যন লাইন 220 লাইন APDCLৰ আণ্ডাৰত আছাম ডিষ্ট্ৰিবিউশ্যন পাৱাৰ কোম্পানী লিমিটেডৰ আণ্ডাৰত AEGCL আছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পৰেশ্যন লিমিটেড ইয়াৰ আণ্ডাৰত যিটো মানে 220 লাইন চালাকাটিটো ৰঙিয়াটো চালাকাটি ট্ৰেন্সমিশ্যন লাইন ইয়াত মানে টানি লৈ যোৱা হৈছে ইয়াৰ ক্ষেত্ৰত কি কৰিছে টাৱাৰ বেছ এৰিয়া যিটো মানে টাৱাৰ বেছ এৰিয়া বুলি কয় আমি 4টা লেক য'ত টানি থাকে ইয়াৰ ক্ষেত্ৰত এখেতসকলে মাটিৰ বিনিময় দি দিছে কিন্তু এই পাৱাৰ গ্ৰিড কোম্পানীয়ে মাটিটো কোনো 1 টকা বিনিময় দিয়া নাই বৰঞ্চ আমাক কি কৰিছে নিৰ্যাতন কৰিছে অত্যাচাৰ কৰিছে পুলিচ প্ৰশাসন আনি পেলাই আমি ক'তবা যদি মানে এখেতসকলক মানে আপত্তি কৰিবলৈ যায় যে এনেকুৱা হ'ব লাগিছিলে বা আমাক ঘৰৰ সঠিক মানে ক্ষতিপূৰণ দিব লাগিছিলে গছ গছনি সঠিক ক্ষতিপূৰণ দিব লাগিছিলে বুলি আমি ক'বলৈ যায় তেতিয়া এখেতসকলে কি কৰে বাই ফ'ৰ্চ
মতাই আনি পেলাই আমাক দমন কৰিবলৈ খোজে, আমাক খবলৈ নিদিয়ে। এই ব্যৱস্থা যদি আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যন লিমিটেডে তেওঁৰ বেছ এৰিয়াত মাটিৰ লেণ্ড ভেলু দিব পাৰে, PGCL পাৱাৰ গ্ৰিড কৰ্পোৰেশ্যন এই কোম্পানীটো কিয় দিব নোৱাৰে? এই কোম্পানীটো কিয় দিব নোৱাৰে? একেসকলে কয় আমি অভাৰ ইণ্ডিয়াত কাম কৰিছোঁ, অভাৰ ইণ্ডিয়াত কাম কৰিছোঁ। অভাৰ ইণ্ডিয়াত যদি কাম কৰিছে আপোনালোকে ইমান ডাঙৰ কোম্পানী কিয় দিব পৰা নাই? আপোনালোকে কওক কিয় দিব পৰা নাই? আপোনালোকে আইন কোন কিয় মিছকাট কৰিছে? আপোনালোকে কৈ আছে আপোনালোকে কি কৰিছে? ইয়াত মানে কোনো এটা মানে গাইড আপোনালোকে প্ৰপাৰ গাইডলাইন ইউজ কৰা নাই। আপোনালোকে ইলেক্ট্ৰিচিটি এক্ট 1885 ব্ৰিটিছ এক্টৰ দ্বাৰা আপোনালোকে কাম কৰিছে। সেই ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত টেলিগ্ৰাফ এক্ট 1885 এক্টৰ দ্বাৰা আপোনালোকে কাম কৰিছে। অকল সেই টেলিগ্ৰাফ এক্টটো হ'ল টেলিগ্ৰাফ এক্টটো হ'ল আপোনালোকৰ অকল লাইনটো টানি লৈ যোৱাৰ কাৰণে এটা মানে আছিলে এই এখন টেলিগ্ৰাফ এখন 1885 টেলিগ্ৰাফ এক্ট। আকৌ এই আইনটো অজুহাত দেখুৱাই পেলাই আপোনালোকে ইমান ডাঙৰ এছিয়া মহাদেশত আটাইতকৈ বৃহত্তম লাইন এইখন বৃহত্তম লাইন বুলি কোৱা যায় এইখন, যিটো মানে আপোনাৰ আপোনাৰ বিশ্বনাথ চাৰিআলিটো আগ্ৰা UP যোৱা যিটো ট্ৰান্সমিশ্যন লাইন এছিয়া মহাদেশৰ সবচে বৃহত্তম লাইন। আকৌ এইটো হ'ল আপোনালোকৰ HPDC হাই ভল্টেজ ডাইৰেক্ট কাৰেণ্ট এইটো ডাইৰেক্ট কাৰেণ্ট চাপ্লাই হয় এইখন লাইন। সেইদৰে চাওক আপোনালোকে এই আইনটো অজুহাত দেখুৱাই পেলাই না টেলিগ্ৰাফ এক্টৰ আইনটো মানে ভালকৈ আপোনালোকে মানে চোৱা চিতা কৰিছে। ইয়াতো টেলিগ্ৰাফ এক্টত মানে ইয়াত মানে কম্পেনশ্যন দিয়াৰ কথাটো কৈছে, কম্পেনশ্যন দিয়াৰ কথাটো উল্লেখ কৰিছে ইয়াত। তেনেহ'লে কম্পেনশ্যন দিয়াৰ ক্ষেত্ৰত আপোনালোকে কিয় বিৰত? কিয় দিব নোৱাৰে? আৰু ইয়াত মানে চাওকচোন আজি এই এখনটো কোন এই ব্ৰিটিছৰ আইনতে হোৱা আছিলে। এই এখন সেই ব্ৰিটিছ এখন আজি ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত কিমান বছৰ হৈ গ'ল? এইবিলাক কি এতিয়া মানে আমাক ডমিনেট কৰি আছে এই ব্ৰিটিছ আইনটো সুৰুঙা লৈ পেলাই। ডাঙৰ কোম্পানীবিলাক পাব্লিকক বা জনসাধাৰণক সাংবাদিক বন্ধুসকল আৰু ইয়াত উপস্থিত পাৱাৰ গ্ৰিডৰ দ্বাৰা ক্ষতিগ্ৰস্ত ৰাইজ তথা আমাৰ ভাই বন্ধু আৰু আই মাতৃসকল সকলোলৈ মোৰ অহা ইংৰাজী বৰ্ষৰ নতুন বছৰলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা থাকিল। ইয়াতে মই কেইটামান কাৰণ কৰিবলৈ লৈছোঁ। পাৱাৰ গ্ৰিড কোম্পানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপূৰণ দিয়াত যথেষ্ট বিসংগতি কৰিছে। ক্ষতিপূৰণৰ নামত কৃষকৰ জীৱিকা ধ্বংস কৰিব খুজিছে। আৰু 2 নম্বৰত আছে পাৱাৰ গ্ৰিড কোম্পানী আইনৰ নীতি নিয়ম উলংঘা কৰি যি ন্যূনতম ক্ষতিপূৰণ দিছে, সেই ক্ষতিপূৰণখিনি যথেষ্ট খেলি মেলি আছে। যেনে গছ গছনি, মাটি বাৰী, ঘৰ দুৱাৰ এইবিলাকৰ যিটো মূল্যত দিব লাগিছিল তাতকৈ বহুত তলৰ মূল্যত বা লোকেল ডিষ্ট্ৰিক্টৰ মূল্যত দিয়া নাই, বেলেগ কোনোবা ডিষ্ট্ৰিক্টৰ মূল্য আনি ইয়াতে ভৰাই আমাক দি আছে। তৃতীয়তে পাৱাৰ গ্ৰিড কোম্পানীয়ে খেতিয়কৰ সম্পত্তি পুলিচ প্ৰশাসনৰ জৰিয়তে বলপূৰ্বকভাৱে দখল কৰি আছে আৰু এই বলপূৰ্বকৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। কাৰণ যিহেতু প্ৰশাসনৰ জৰিয়তে আমাৰ মাটি বাৰী ঘৰ দুৱাৰ দখল কৰিব খুজি আছে, তাৰ কাৰণে প্ৰতিবাদ কৰাৰ কাৰণে বাধ্য হ'ম সকলো ক্ষতিগ্ৰস্ত ৰাইজসকল মিলিত হৈ। 4 নম্বৰত আছে অসম চৰকাৰে UPPL BTR চৰকাৰে ট্ৰাইবেল বেল্ট আৰু ব্লকৰ মাটি সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে। কাৰণ নিজৰ মাটি নিজে দখল কৰি ব্যৱহাৰ কৰাটো পাৱাৰ গ্ৰিড কোম্পানীয়ে বিসংগতিৰ সমস্যা দাঙি ধৰিছে। কাৰণ ইয়াত পাৱাৰ গ্ৰিড কোম্পানীক আমি স্পষ্ট ভাষাৰে জনাওঁ যে
যদিহে পাৱাৰ গ্ৰেড কোম্পানীয়ে দাদাগিৰি বন্ধ নকৰে তেতিয়াহ'লে BTR অসম চৰকাৰৰ বিৰুদ্ধে প্ৰবল আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু 5 নম্বৰত আছে আমাৰ প্ৰশ্ন, যদি আমি বিদ্যুৎ ব্যৱহাৰৰ নামত মাহিলী বিল দিব লাগে তেতিয়াহ'লে আমাৰ মাটি ব্যৱহাৰ কৰি কিয় ক্ষতিপূৰণ দিব নোৱাৰে? চৰকাৰৰ ওচৰত, অসম চৰকাৰ তথা BTC চৰকাৰৰ ওচৰত আমাৰ এইটোৱে জাননী যে তেওঁলোকে অতি সোনকালে এই বস্তুটো সংশোধন কৰি ক্ষতিগ্ৰস্ত ৰাইজক উপকাৰ সাধন কৰিব লাগে। बाक्सा जिल्लानि सिङाव थानाय बासबारि रेन्ज बेकि जंगल उड्स रिजर्ट मानास नेशनेल पार्क बे समायना रिजर्टआव नोंथांमोना बर'नि ट्रेडिशनेल फुड्स गोथाव अमा बेदर सावनाय, एवनाय लकेल दाउ बेदर, बोरमा बेदर बायदि बायदिफोरखौ मोनजानायजों लोगोसे बाहेरायाव थानो थाखाय टेन्टनि सुबिदा दङ। बन फायार, जिप साबारि, राफ्टिं, एलिफेन्ट राइड, टी गार्डेन वाक, आलादा आलादा एसि गोनां खथानिबो सुबिदा दङ। बे सुबिदाखौ लानो थाखाय नैबे नाम्बाराव फन खालाम 9101749562 एबा 9707614012 आरो 98648327